নমস্কাৰ বন্ধু বান্ধৱীসকল, মোৰ নতুন এটা ভিডিঅ'লৈ পুনৰ এবাৰ সকলোকে আকৌ স্বাগতম জনাইছোঁ। আজি বহুত দিনৰ পিছত আকৌ এটা নতুন ভিডিঅ' লৈ আহিছোঁ। এয়া হৈছে শাওনৰ শেষৰটো সোমবাৰৰ ভিডিঅ'। আচলতে মোৰ দিয়া দুদিনমান দেৰিয়ে হৈছে। মই হলেশ্বৰ দেৱালয় গৈছিলোঁ আৰু তাৰে কিছু মুহূৰ্ত মই এনেকৈ আপোনালোকৰ ওচৰলৈ লৈ আহিছোঁ। এয়া হৈছে শেষৰটো সোমবাৰত মই এভাগ শৰাই দিবলৈ বুলি গৈছিলোঁ। মই অকলে নহয় অৱশ্যে আগত এয়া হাজবেণ্ড গৈ আছে, ল'ৰা নাই, ল'ৰা স্কুল গৈছে। হাজবেণ্ড আৰু মই ভাবিলোঁ এভাগ শৰাই দি থৈ আহোঁ, যিহেতু আগৰকেইটা সোমবাৰত মোৰ যাব পৰা হোৱা নাছিলে। গতিকে আজি আহিলোঁ বাবাৰ ওচৰত এভাগ শৰাই দিবলৈ। আৰু এয়া হাজবেণ্ড চাকি বাতি শৰাই লৈ গৈ আছে আগে আগে, আৰু এয়া মই পিছে পিছে গৈ আছোঁ। আৰু এয়া অকণমান মন্দিৰৰ পৰিৱেশ, বহুত আচলতে মানুহ আছিলে। সোমবাৰেতো মানুহৰ ভিৰ থাকেই, আৰু সেইদিনাও বহুত ভিৰ আছিলে। আৰু এনেকৈ আমি গৈ আছোঁ, শৰাই চাকি দি লওঁ। আচলতে সেইদিনা বহুত দীঘল লাইন আছিলে। আমাৰ যোৱা অকণ দেৰি হোৱাৰ কাৰণে আকৌ ভিতৰত সোমাব নোৱাৰিলোঁ। আগতেও তেনেকুৱা হৈছে আমাৰ। এইবাৰো এয়া দেখিছে ভিতৰত বহুত মানুহ লাইন হৈ আছে। এনেকৈ গণেশ বাবাৰ ওচৰতেই সোমাই সকলো চাকি বাতি দিলোঁ, আৰু তেনেকৈ গণেশ বাবা মন্দিৰতে সোমাই সেৱা ল'লোঁ। আৰু এইভাগ হৈছে মেইন মন্দিৰৰ সন্মুখত যোনভাগ নন্দী আছে, তেওঁৰ ওচৰত জ্বলোৱা বৰচাকি গছ। ময়ো তাতে সেৱা ল'লোঁ। সকলো মানুহে তেনেকৈ সেৱা লৈ আছে। আৰু ধুনীয়াকৈ মন্দিৰৰ দৰ্শন কৰি আমি দুয়ো আকৌ ঘূৰি আহিলোঁ। আৰু সন্ধিয়া পিছে আকৌ যাম মহাভৈৰৱ মন্দিৰ। এয়া আমি সন্ধিয়া মহাভৈৰৱ মন্দিৰ আহি পালোঁহি। তাত কি হয় সকলোখিনি বাৰু দেখুৱাম, চাই থাকিবচোন। আৰু আমি মহাভৈৰৱ মন্দিৰ পাই প্ৰথমতেই চাকি বাতি লৈ ল'লোঁ। ইয়াত অৱশ্যে শৰাই দিয়া নাই, ধুনীয়াকৈ চাকি ল'লোঁ। নাৰিকল কল এনেকৈ লৈ পেলাই আমি দুইজন গ'লোঁ আৰু জ্বলাবলৈ। ল'ৰা নাছিলে, ল'ৰা টিউশ্যনত থৈ পেলাই আহিছিলোঁ সোনকালে যাম বুলিয়েই। গতিকে এয়া মহাভৈৰৱ মন্দিৰৰ ভিতৰত আমি সোমালোহি চাকি তাকি দি। তাতো বহুত আচলতে মানুহৰ ভিৰ আছিল। এয়া ভিতৰ ভাগৰ দৃশ্য চাওকচোন। মই আচলতে বহুত দিনৰ পিছত আহিছোঁ মহাভৈৰৱ মন্দিৰ। ধুনীয়াকৈ, কিন্তু ভবাতকৈ বহুত বেছি ধুনীয়াকৈ সেৱা কৰা হ'ল। আৰতি ভাগো পালোঁ সন্ধিয়াৰ, বহুত বেছি ভাল লাগিল। ধুনীয়াকৈ চাকি জ্বলালোঁ, সেৱা কৰিলোঁ। ভবাতকৈ বহুত বেছি ধুনীয়াকৈ বাবাক দৰ্শন কৰি সেৱা কৰি আহিলোঁ। মনটো বহুত বেছি ভাল লাগিল। এয়া ধুনীয়াকৈ কৰি মেলি আমি দুইজন আকৌ ওলাই আহিলোঁ মহাভৈৰৱ মন্দিৰৰ পৰা। সঁচাই বাবাই যেতিয়া মাতে আচলতে তেতিয়াহে মিলা হয়। আমাৰ আচলতে যাম ভাবি থকা হয়, মিলা নাছিলে। ধুনীয়াকৈ গৈ মেলি সেৱা কৰি বাবাৰ ওচৰৰ পৰা আহিলোঁগৈ আৰু। গতিকে এয়াই আৰু আজিৰ